নমস্কাৰ। আজি সাধাৰণ জ্ঞানৰ পাৰ্ট 1ত ভাৰত বুৰঞ্জীৰ 20টা প্ৰশ্ন লৈ আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। কুৱেশ্যন নাম্বাৰ 1, দি ৰাওলাট এক্ট ৱাজ পাছড ইন। ৰাওলাট আইনখন গৃহীত হৈছিল। অপশ্যন এ 1905, অপশ্যন বি 1913, অপশ্যন চি 1919, অপশ্যন ডি 1925। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1919, অৰ্থাৎ ৰাওলাট আইনখন 1919 চনত গৃহীত হৈছিল। কুৱেশ্যন নাম্বাৰ 2, হু ৱেৰ এছ'চিয়েটেড উইথ ইণ্ডিয়ান লীগ ইষ্টাব্লিছড ইন 1875 ইন কেলকাতা। 1875 চনত কলিকতাত স্থাপিত ইণ্ডিয়ান লীগৰ সৈতে কোন জড়িত আছিল? অপশ্যন এ শিশিৰ কুমাৰ ঘোষ এণ্ড অৰবিন্দ ঘোষ, অপশ্যন বি কালীমোহন দাস এণ্ড অৰবিন্দ ঘোষ, অপশ্যন চি শিশিৰ কুমাৰ ঘোষ এণ্ড শম্ভুচৰণ মুখাৰ্জী, অপশ্যন ডি নন অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শিশিৰ কুমাৰ ঘোষ এণ্ড শম্ভুচৰণ মুখাৰ্জী। 1875 চনত কলিকতাত স্থাপিত ইণ্ডিয়ান লীগৰ সৈতে শিশিৰ কুমাৰ ঘোষ আৰু শম্ভুচৰণ মুখাৰ্জী জড়িত আছিল। কুৱেশ্যন নাম্বাৰ 3, হু কল্ড সুভাষ চন্দ্ৰ বোস এজ দেশনায়ক। সুভাষ চন্দ্ৰ বসুক কোনে দেশনায়ক বুলি কৈছিল? অপশ্যন এ লালা ৰাজপথ ৰায়, অপশ্যন বি ৰবীন্দ্ৰনাথ টেগৰ, অপশ্যন চি মহাত্মা গান্ধী, অপশ্যন ডি বাল গংগাধৰ তিলক। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰবীন্দ্ৰনাথ টেগৰ, অৰ্থাৎ ৰবীন্দ্ৰনাথ ঠাকুৰে সুভাষ চন্দ্ৰ বসুক দেশনায়ক বুলি কৈছিল। কুৱেশ্যন নাম্বাৰ 4, হু কল্ড গভৰ্ণমেণ্ট ইণ্ডিয়া এক্ট 1935 এজ চাৰ্টাৰ অফ স্লেভেৰী। গভৰ্ণমেণ্ট ইণ্ডিয়া এক্ট 1935 কোনে দাসত্বৰ চাৰ্টাৰ বুলি অভিহিত কৰিছিল? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি চৰ্দাৰ বল্লভ ভাই পেটেল, অপশ্যন চি সুভাষ চন্দ্ৰ বোস, অপশ্যন ডি পণ্ডিত জৱাহৰলাল নেহেৰু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পণ্ডিত জৱাহৰলাল নেহেৰু। গভৰ্ণমেণ্ট ইণ্ডিয়া এক্ট 1935ক পণ্ডিত জৱাহৰলাল নেহেৰুৱে দাসত্বৰ চাৰ্টাৰ বুলি অভিহিত কৰিছিল। কুৱেশ্যন নাম্বাৰ 5, দি ইণ্ডিয়া নেশ্যনেল কংগ্ৰেছ পাছড কুইট ইণ্ডিয়া ৰিজলিউশ্যন এট। ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত কৰিছিল। অপশ্যন এ ৱাৰ্ধা ছেছন 1942, অপশ্যন বি বম্বে ছেছন 1934, অপশ্যন চি ত্ৰিপুৰী ছেছন 1939, অপশ্যন ডি ৰামগড় ছেছন 1940। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৱাৰ্ধা ছেছন 1942। ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰত ত্যাগ প্ৰস্তাৱ ৱাৰ্ধা ছেছন 1942ত গৃহীত কৰিছিল। কুৱেশ্যন নাম্বাৰ 6, when Japan handed over Andaman Nicobar Island to Subhash Chandra Bose in November 1943, he named this island as option A Shahid Island and Somas Island respectively, option B Somas Island and Swaraj Island respectively, option C Swaraj Island and Shahid Island respectively, option D Shahid Island and Swaraj Island respectively। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি Shahid Island and Swaraj Island respectively। Question number 7, Subhash Chandra Bose became the Supreme Commander of Indian National Army in। Subhash Chandra Bose ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ সৰ্বোচ্চ কামাণ্ডাৰ হৈছিল। অপশ্যন এ
1932, option B 1935, option C 1943, option D 1945. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option C 1943. সুভাষ চন্দ্ৰ বসু ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ সৰ্বোচ্চ কামাণ্ডাৰ 1943 চনত হৈছিল। Question number 8. When Quit India Resolution was passed in 1942, the Viceroy of India was? যেতিয়া 1942 চনত ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত হৈছিল, ভাৰতৰ ভাইচৰয় আছিল অপশ্যন এ লৰ্ড লিনলিথগো, অপশ্যন বি লৰ্ড ৱেভেল, অপশ্যন চি লৰ্ড উইলিংডন, অপশ্যন ডি লৰ্ড মাউণ্টবেটেন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লৰ্ড লিনলিথগো। যেতিয়া 1942 চনত ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত হৈছিল, ভাৰতৰ ভাইচৰয় লৰ্ড লিনলিথগো আছিল। Question number 9. Sarojini Naidu was elected Congress president at? Sarojini Naidu কংগ্ৰেছৰ সভানেত্ৰী নিৰ্বাচিত হৈছিল অপশ্যন এ হৰিপুৰা 1938, অপশ্যন বি বম্বে 1934, অপশ্যন চি মাদ্ৰাজ সেশ্যন 1927, অপশ্যন ডি কানপুৰ সেশ্যন 1925। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কানপুৰ 1925, অৰ্থাৎ সৰোজিনী নাইডু কানপুৰ 1925 চনৰ কংগ্ৰেছৰ অধিৱেশনত সভানেত্ৰী নিৰ্বাচিত হৈছিল। Question number 10. In 1942, British Prime Minister Winston Churchill sent? 1942 চনত ব্ৰিটিছ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে প্ৰেৰণ কৰিছিল অপশ্যন এ ৱেভেল মিছন টু ইণ্ডিয়া, অপশ্যন বি ক্ৰিপছ মিছন টু ইণ্ডিয়া, অপশ্যন চি মাউণ্ট মিছন টু ইণ্ডিয়া, অপশ্যন ডি নন অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ক্ৰিপছ মিছন টু ইণ্ডিয়া। Question number 11. In 1916 to 1918, the Home Rule League movement was launched under the leadership of? 1916-18 চনত হোম ৰুল লীগ আন্দোলন কাৰ নেতৃত্বত আৰম্ভ কৰা হৈছিল? অপশ্যন এ মহম্মদ আলী জিন্না এণ্ড জি.এছ. খাপাৰে, অপশ্যন বি জি.এছ. খাপাৰে এণ্ড ছাৰ এছ. সুব্ৰমণিয়াম আয়াৰ, অপশ্যন চি এনি বেচাণ্ট এণ্ড বাল গংগাধৰ তিলক, অপশ্যন ডি ছাৰ এছ. সুব্ৰমণিয়া আয়াৰ এণ্ড মহম্মদ আলী জিন্না। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এনি বেচাণ্ট এণ্ড বাল গংগাধৰ তিলক। 1916-18 চনত হোম ৰুল লীগ আন্দোলন এনি বেচাণ্ট আৰু বাল গংগাধৰ তিলকৰ নেতৃত্বত আৰম্ভ হৈছিল। Question number 12. In 1932, Pune Pact was signed between? 1932 চনত পুনা চুক্তি স্বাক্ষৰিত হৈছিল অপশ্যন এ গান্ধীজী এণ্ড জৱাহৰলাল নেহৰু, অপশ্যন বি গান্ধীজী এণ্ড ডক্টৰ বি আৰ আম্বেদকাৰ, অপশ্যন চি ডক্টৰ বি আৰ আম্বেদকাৰ এণ্ড জৱাহৰলাল নেহৰু, অপশ্যন ডি গান্ধীজী এণ্ড মহম্মদ আলী জিন্না। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি গান্ধীজী এণ্ড ডক্টৰ বি আৰ আম্বেদকাৰ। Question number 13. Which movement was started by Mahatma Gandhi on March 12, 1930? 1930 চনৰ 12 মাৰ্চত মহাত্মা গান্ধীয়ে কোনটো আন্দোলন আৰম্ভ কৰিছিল? অপশ্যন এ খিলাফত মুভমেণ্ট, অপশ্যন বি নন কোঅপাৰেশ্যন মুভমেণ্ট, অপশ্যন চি চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট, অপশ্যন ডি কুইট ইণ্ডিয়া মুভমেণ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট, আইন অমান্য আন্দোলন। Question number 14. Who presided over the Karachi session of
Indian National Congress in 1931. 1931 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰাচী অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? অপশ্যন এ সৰোজনী নাইডু, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন চি সুভাষ চন্দ্ৰ বোস, অপশ্যন ডি চৰ্দাৰ বল্লভভাই পেটেল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চৰ্দাৰ বল্লভভাই পেটেল। 1931 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰাচী অধিৱেশনত চৰ্দাৰ বল্লভভাই পেটেলে সভাপতিত্ব কৰিছিল। কুৱেশ্যন নাম্বাৰ 15, ৰাণী গাইডিনলিউ ৱাজ এ ৰিবেল লিডাৰ এগেইনষ্ট দ্য ব্ৰিটিছাৰ্ছ ফ্ৰম। ব্ৰিটিছসকলৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ এগৰাকী নেত্ৰী ৰাণী গাইডিনলিউ আছিল। অপশ্যন এ মণিপুৰ, অপশ্যন বি উত্তৰ প্ৰদেশ, অপশ্যন চি মধ্যপ্ৰদেশ, অপশ্যন ডি মহাৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মণিপুৰ। ব্ৰিটিছসকলৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ এগৰাকী নেত্ৰী ৰাণী গাইডিনলিউ মণিপুৰৰ আছিল। ৰাণী গাইডিনলিউ সম্পৰ্কে কিছু তথ্য আপোনালোকলৈ আগবঢ়াইছোঁ। গাইডিনলিউ জন্ম হৈছিল 1915 চনৰ 26 জানুৱাৰীত মণিপুৰত আৰু মৃত্যু হৈছিল 1993 চনৰ 17 ফেব্ৰুৱাৰীত। এগৰাকী নগা আধ্যাত্মিক আৰু ৰাজনৈতিক নেত্ৰী আছিল। 13 বছৰ বয়সতে তেওঁ আন্দোলনত যোগদান কৰিছিল। 1932 চনত 16 বছৰ বয়সত ব্ৰিটিছে গ্ৰেপ্তাৰ কৰিছিল। ব্ৰিটিছে তেওঁক আজীৱন কাৰাদণ্ড প্ৰদান কৰিছিল। জৱাহৰলাল নেহৰুৱে তেওঁক ৰাণী উপাধি প্ৰদান কৰিছিল আৰু তেওঁ ৰাণী গাইডিনলিউ হিচাপে জনপ্ৰিয় হৈছিল। কুৱেশ্যন নাম্বাৰ 16, দি মুছলিম লীগ ডিমাণ্ডেড এ ছেপাৰেট হোমলেণ্ড ফৰ ইণ্ডিয়ান মুছলিমছ ফৰ দ্য ফাৰ্ষ্ট টাইম এট ইটছ। মুছলিম লীগে প্ৰথমবাৰৰ বাবে ভাৰতীয় মুছলমানসকলৰ বাবে এখন পৃথক দেশ দাবী কৰিছিল। অপশ্যন এ লাহোৰ ছেছন ইন 1940, অপশ্যন বি লক্ষ্ণৌ ছেছন ইন 1916, অপশ্যন চি মিৰাট ছেছন 1946, অপশ্যন ডি ত্ৰিপুৰী ছেছন ইন 1939। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লাহোৰ ছেছন 1940। অৰ্থাৎ মুছলিম লীগে প্ৰথমবাৰৰ বাবে ভাৰতীয় মুছলমানসকলৰ বাবে এখন পৃথক দেশ লাহোৰ অধিৱেশন 1940 চনত দাবী কৰিছিল। কুৱেশ্যন নাম্বাৰ 17, ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেন্স 1857 ৱাজ ৰিটেন বাই। ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেন্স লিখিছিল অপশ্যন এ লালা লাজপত ৰায়, অপশ্যন বি জৱাহৰলাল নেহৰু, অপশ্যন চি দামোদৰ চাপেকাৰ, অপশ্যন ডি VD ছবৰকাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি VD ছবৰকাৰ। অৰ্থাৎ VD ছবৰকাৰে ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেন্স নামৰ কিতাপখন লিখিছিল। কুৱেশ্যন নাম্বাৰ 18, হু কল্ড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 এজ থৰলি ৰোটেন, ফাণ্ডামেণ্টেলি বেড এণ্ড টোটেলি আনএকচেপ্টেবল। ভাৰত চৰকাৰ আইন 1935ক কোনে পচা, মৌলিকভাৱে বেয়া আৰু সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয় বুলি অভিহিত কৰিছিল? অপশ্যন এ সুভাষ চন্দ্ৰ বোস, অপশ্যন বি মহম্মদ আলী জিন্না, অপশ্যন চি মহাত্মা গান্ধী, অপশ্যন ডি বালকৃষ্ণ চাপেকাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহম্মদ আলী জিন্না। অৰ্থাৎ মহম্মদ আলী জিন্নাই ভাৰত চৰকাৰ আইন 1935ক পচা, মৌলিকভাৱে বেয়া আৰু সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয় বুলি অভিহিত কৰিছিল। কুৱেশ্যন নম্বৰ 19, স্বামী বিবেকানন্দ ইষ্টাব্লিছড ৰামকৃষ্ণ মিছন। স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। অপশ্যন এ ইন 1892, অপশ্যন বি ইন 1897, অপশ্যন চি ইন 1937, অপশ্যন ডি ইন 1939। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইন 1897। স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন 1897 চনত প্ৰতিষ্ঠা কৰিছিল। আৰু আজি ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন, কুৱেশ্যন নাম্বাৰ 20,
হু ফাউণ্ডেড সত্যশোধক সমাজ ইন 1873? 1873 চনত সত্যশোধক সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ শ্ৰী ভৰত কুমাৰ, অপশ্যন বি পুৰুষোত্তম দাস, অপশ্যন চি বংকিম চন্দ্ৰ চট্টোপাধ্যায়, অপশ্যন ডি জ্যোতিবা ফুলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জ্যোতিবা ফুলে। আজিৰ ভিডিঅ'টো ইয়াতেই শেষ হৈছে। সাধাৰণ জ্ঞান পাৰ্ট 2 লৈ মই পুনৰ আহি আছোঁ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব, ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ, লগতে আমাৰ ভিডিঅ'বিলাক কেনে পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।